हेलो फ्रेंड, आज आगो नतुन भिडिओ एटा লৈ আহিছো কচু আৰু শুকান মাছৰ ৰেচিপি। শুকান মাছ আৰু কচু একেলগে বনালে বহুত টেস্টি হয়। সেই ৰেচিপিটোত কি ঢালিব লাগে চাহ হওক। প্ৰথমতে শুকান মাছ ধুবলৈ পানী অকণমান গৰম কৰি লওঁ। আছে শুকান মাছ। শুকান মাছখিনি ধোৱা সময়ত অকণমান নিমখ ঢালি দিব লাগে। গৰম পানী ধুলে লেতেৰাখিনি ওলাই যায়। শুকান মাছখিনি ধোৱা হ'ল। এতিয়া শুকান মাছখিনি ভাজি লওঁ। কেৰাহী গৰম হ'ল, এতিয়া তেলখিনি ঢালি দিওঁ। তেলখিনি ভালকৈ গৰম হ'ব দিব লাগিব। তেলখিনি গৰম হ'ল, এতিয়া মাছখিনি ঢালি দিওঁ। মাছখিনি ভাজিতে অকণমান নিমখ ঢালি দিব। কচুখিনি প্ৰথমতে বইল কৰি লৈছোঁ। এইখিনি কচু প্ৰথমতে আদা, কেঁচা জলকীয়া, পিঁয়াজ, জিৰা আৰু ধনিয়া গুড়ি, জিৰা বেছি নিদিলেও হয়। মছলাখিনি হৈ গ'ল। তেল আৰু অকণমান ঢালি দিওঁ। তেলখিনি গৰম হৈ গৈছে আৰু তেলখিনি ভালকৈ গৰম হ'লেহে ঢালিব লাগে। প্ৰথমতে তেজপাত এইখিনি, পিঁয়াজ আৰু নহৰু, ভালকৈ পিঁয়াজ নহৰুটো ভাজি ল'ব লাগে। পিঁয়াজ নহৰুখিনি ভাজা হৈছে। এতিয়া কচুখিনি ঢালি দিওঁ। মছলাখিনি ঢালি দিওঁ।
ধুনীয়াকৈ ভাজি ল'ব লাগে কচুখিনি। কচুখিনি ভাজা হ'ল, এতিয়া পানীখিনি ঢালি পানী ইমান বেছি নিদিলেও হয়, কিয় কচুখিনি বইল। 3 মিনিটৰ কাৰণে ঢাকি থ'ব লাগিব। 3 মিনিট হৈ গ'ল। তাৰ ওপৰতে এতিয়া শুকান মাছখিনি ওপৰতে ধনিয়া পাতখিনি ফাইনেলি কচু আৰু শুকান মাছৰ চব্জি ৰেডি। বহুত ধুনীয়া গোন্ধ ওলাইছে, বহুত টেষ্টি হ'ব খাবলৈ। ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। থেংক ইউ, বাই।